warahmatullahi wabarakatuh. How are you children? I hope you are fine. আশা কৰো তোমালোকে ভালে আছা। I am Safir here for your mathematics. কি দি আছে তোমালোকে মই তোমালোকৰ আজি অসমীয়া মাধ্যমৰ প্ৰথম শ্ৰেণীৰ গণিত কিৰণ লবলৈ ওলাইছো। তো গণিত কিৰণ প্ৰথম শ্ৰেণীৰ তোমালোকে ইয়াতে চোৱা আজি ডেটো লিখি দিয়া আছে 11 তাৰিখ হয় নহয়। তো আজি মই তোমালোকৰ সিলেবাস অনুযায়ী তোমালোকৰ চতুৰ্থ পাঠ যেটো আছে এটো আৰম্ভ কৰিবলৈ ওলাইছো। তো চতুৰ্থ পাঠ কি দিয়া আছে আমি অলপ চাও, ঠিক আছে। তো সেই চতুৰ্থ পাঠ অনুযায়ী তোমালোকক মই তোমালোকক নিম্নতম যেটো আভাস হেতু দিবলৈ মই চেষ্টা কৰিম নিশ্চয়। তো ইয়াতে দিয়া আছে কি পাঠ নাম্বাৰ 4। পাঠ নাম্বাৰ কিমান 4, পাঠ 4। এই 4 নম্বৰ পাঠত কি আছে ঊৰ্ধ্বক্ৰম আৰু অধক্ৰম। ঊৰ্ধ্বক্ৰম ঊৰ্ধ্বক্ৰম ঠিক আছে, ঊৰ্ধ্বক্ৰম ঊৰ্ধ্বক্ৰম আৰু এটা কি আছে অধক্ৰম। এই দুটা বস্তু যে আছে ঊৰ্ধ্বক্ৰম আৰু অধক্ৰম, এই দুটা বস্তুৰ বিষয়ে আমি আজি আলোচনা আগবঢ়াম। এতিয়া কথাটো হল তোমালোকে কেতিয়াবা ঘৰত তোমালোকে নিশ্চয় বল খেলা হয় নহয়। বল খেলা তোমালোকে বেট আছে, বট কি কয় বল আছে আৰু বিভিন্ন ধৰণৰ খেলা সামগ্ৰী তোমালোকৰ হাতত নিশ্চয় আছে। এই ক্ষেত্ৰত তোমালোকক মই এটা কথা ক'ব বিচাৰিছো যে তোমালোকে যেতিয়াবা মানে বল খেলা, কেতিয়াবা তোমালোকে যেতিয়া 2 4 5 জন 7 জন একেলগে হোৱা তেতিয়া কিন্তু তোমালোকে এটা বস্তু স্পষ্টভাৱে লক্ষ্য কৰিব পাৰা বা তোমালোকে কেতিয়াবা হয়তো তুলনা কৰিছে এই কথাখিনি যে কাৰোবাৰ বল সৰু থাকে, কাৰোবাৰ ডাঙৰ থাকে হয় নহয়। বিভিন্ন ধৰণৰ আকাৰ আকৃতিৰ বল থাকে। সাধাৰণতে বল গোলাকাৰ হয়, তথাপি কিছুমানৰ হয়তো গোলাকাৰ নহয় হয় নহয়। যি যেনেকৈ বনাব পাৰে বনায় আৰু হয় নহয়। তো বিভিন্ন ধৰণৰ বল কিন্তু থাকে। তো সাধাৰণতে যদি আমি কেতিয়াবা এনেকা হয় দোকানত যেতিয়া বল আমি কিনিবলৈ যাওঁ, ফুটবল বা ভলিবল যেটো কয় সেইটো আমি যদি কিনিবলৈ যাওঁ, সেই ক্ষেত্ৰত কিন্তু দোকানদাৰে কিন্তু আমাক কি সোধে যে কিমান নাম্বাৰ বলটো তোমাক বা আপোনাক লাগিব। তেতিয়া কিন্তু আমি আমাৰ প্ৰয়োজন অনুসৰি যে আমাৰ 1 নম্বৰ বলটো লাগে বা 2 নম্বৰ লাগে। সাধাৰণতে ডাঙৰ মানুহ 5 নম্বৰ বলটো খেলে হয় নহয়। 5 নম্বৰ এটো শকত বেছি হয় হয় নহয়। এটো ভাল কোৱালিটিটো ভাল হয়, এটো সোনকালে ফাটি নাযায় হয় নহয়। তো এই ক্ষেত্ৰত তোমালোকক মই এটা কথা কম যে যেনেকা বলৰ কথা যদি মই ক'বলৈ যাওঁ, এতে বিভিন্ন ধৰণৰ বল বনাইছো মই। ইয়াতে ডাঙৰৰ পৰা সৰু সাপোজ এটো 5 নম্বৰ বল, এটো কিমান ইয়াতে মই নিলিখিলো। সাপোজ এটো এনেকা দিয়া থাকে না, এনেকা দিয়া থাকে বলৰ হেৰি বিলাক হয় নহয়। এনেকা দিয়া থাকে কিন্তু এনেকা দিয়া থাকে। তাৰ পিছত কথাটো হল এনেকা আহি যাব, তাৰ পিছত এনেকা আহিব, এনেকা আহিব, এনেকা। তো এনেকা কৰি কিন্তু বিভিন্ন বলৰ যেনেকা এনেকা হেৰি থাকি হয় নহয়। তো এনেকা থাকে যেনেকা ভলিবলৰ এনেকাও থাকে। তো এতিয়া কথাটো হল এটো আমাৰ 5 নম্বৰ বল, এটো 4 নম্বৰ, এটো 3, এটো 2, এটো 1। এতিয়া সাধাৰণতে ক'লে আমি যেতিয়া বজাৰত যাম বা দোকানত যাম যে আমাক এটা ফুটবল বা ভলিবল বা ভলিবল লাগে, তো ইয়াৰ কোৱালিটি নিশ্চয় আছে। তেতিয়া কিন্তু ইহঁতে সুধিব যে আপোনাৰ কিমান নম্বৰ বলটোৰ প্ৰয়োজন হয়। তেতিয়া আমালোকৰ আমি প্ৰয়োজন অনুসৰি কিন্তু আমি দোকানদাৰক জনাম যে 5 নম্বৰ বল লাগে, 4 নম্বৰ লাগে, 3 2 বা 1 নম্বৰ বলটো আমালোকক লাগে হয়নে নহয়। তো এই ক্ষেত্ৰত ক'বলৈ গ'লে যে প্ৰত্যেকটো বলৰ সাইজ অনুসৰি কিন্তু এটা মানে ইয়াৰ এটা ব্যাসাৰ্ধ বা আয়তন আছে না নাই, ব্যাসাৰ্ধ আছে। তো এইটো যেনেকা 5 নম্বৰ বলটো সকলোতকৈ ডাঙৰ বল, 4 নম্বৰটো তাতকৈ অলপ সৰু হয় নহয়। আৰু 3 নম্বৰ বলটো 4 নম্বৰতকৈ আৰু অলপ সৰু, 2 নম্বৰ বলটো 3তকৈ আৰু সৰু, আৰু 1 নম্বৰটো সকলোতকৈ সৰু হয়নে নহয়। তো এই ক্ষেত্ৰত এই বস্তুটো তোমালোকে এই কাৰণে মই তোমালোকক ক'বলৈ ওলাইছো আজি যি তোমালোকৰ মাজত মই আলোচনা কৰিম যে ঊৰ্ধ্বক্ৰম আৰু অধক্ৰম। ঊৰ্ধ্বক্ৰমৰ কথা ক'লে ঊৰ্ধ্ব মানে ওপৰত হয় নহয়। ঊৰ্ধ্বক্ৰম ক্ৰম মানে এটাৰ পিছত এটা সিৰিয়াল হয়নে নহয়। তো ঊৰ্ধ্ব মানে ওপৰত, ক্ৰম মানে সিৰিয়াল হয় নহয়। ওপৰৰ পৰা সিৰিয়ালটো হ'ব লাগিব। তো ওপৰৰ পৰা সিৰিয়ালটো কেনেকৈ হ'ব মই তোমালোকক নিশ্চয় বুজাবলৈ চেষ্টা আগবঢ়াম। ইয়াতে যেনেকা 5টা বল মই দিয়া আছে, সকলোতকৈ ডাঙৰ বল যেটো ইটো 5 নম্বৰ বলটো সকলোতকৈ ডাঙৰ বল, তাতকৈ অলপ সৰু যেনেকা 4 নম্বৰ বলটো হয় নহয়। তো সকলোতকৈ ডাঙৰ ইয়াৰ ঊৰ্ধ্বত কিন্তু ইয়ে নহয়, কিন্তু ইয়াৰ ঊৰ্ধ্বত ই হয়, ইয়াৰ ঊৰ্ধ্বত ই নহয় হয় নহয়। তো ইয়াতকৈ অলপ সৰু এইটো, ইয়াতকৈ অলপ সৰু এইটো, ইয়াতকৈ অলপ সৰু এইটো, ইয়াতকৈ আকৌ অলপ সৰু এইটো হয় নহয়। তো এনেকা এইটো কি সিস্টেম এটা হৈছে, ডাঙৰৰ পৰা সৰুলৈকে গৈছে হয় নহয়। তো ডাঙৰৰ পৰা কি লিখিছে, ডাঙৰৰ পৰা সৰুলৈ
এই ডাঙৰৰ পৰা যে সৰুলৈ গৈছে এই বস্তুটো যে গৈছে ডাঙৰৰ পৰা সৰুলৈ গৈছে এই বস্তুটো কি বুলি কোৱা হ'ব আমি ঊৰ্ধ্বক্ৰম বুলি ক'ব লাগিব ঊৰ্ধ্বক্ৰম বুলি ক'ব লাগিব বুজি পাইছে নহয় এতিয়া কথাটো হ'ল তাৰ পিছত কি আছে সৰি ঊৰ্ধ্বক্ৰমটো আমাৰ ভুল হৈছে ঊৰ্ধ্বক্ৰমটো উলটা সৰুৰ পৰা ডাঙৰলৈ হ'ব সৰুৰ পৰা ডাঙৰলৈ হ'ব ঊৰ্ধ্বক্ৰমটো সৰুৰ পৰা ডাঙৰলৈ আহিব বুজি পাইছা নহয় যেনে সৰু এক নম্বৰটো সৰু দুই নম্বৰটো তাতকৈ অলপ ডাঙৰ তিনি নম্বৰটো তাতকৈ অলপ ডাঙৰ চাৰি নম্বৰটো তিনিতকৈ অলপ ডাঙৰ পাঁচ নম্বৰটো আটাইতকৈ ডাঙৰ হয় নহয় তো সৰুৰ পৰা ডাঙৰলৈ এইটো ঊৰ্ধ্বক্ৰম হ'ব ঊৰ্ধ্ব মানে সকলোতকৈ ডাঙৰ মানে ঊৰ্ধ্ব মানে ওপৰত আৰু ক্ৰম মানে চিৰিয়েলৰ পৰা ওপৰলৈ যাব হয় নহয় তো এটা কথা ক'বলৈ গ'লে যে এনেকৈ যদি মই এনেকৈ বুজাওঁ এইটো ওপৰলৈ যাব মানে তলৰ পৰা ওপৰলৈ যায় এইটো কি ঊৰ্ধ্বক্ৰম আৰু এটা আছে কি এইটো তলফালে আহিব মানে ডাঙৰৰ পৰা সৰুলৈ এইটো কি অধক্ৰম এইটো হ'ল অধক্ৰম তো এই বস্তু গতিকে এই বস্তুটো তোমালোকে বাৰংবাৰ মই কৈ দি আছো যে এই বস্তুটো যেতিয়া সৰুৰ পৰা বলটো ডাঙৰলৈ গ'ল এইটো ঊৰ্ধ্বক্ৰম হৈ গ'ল আকৌ উলটা ডাঙৰৰ পৰা সৰুলৈ যেতিয়া আহিব তেতিয়া কিন্তু এইটো অধক্ৰম বুলি কোৱা হ'ব তো আশা কৰো তোমালোকে যেটো ঊৰ্ধ্বক্ৰম আৰু অধক্ৰম এই বস্তুটো তোমালোকে নিশ্চয় ভালদৰে বুজি পাইছা আজি মই বিশেষ অংক নিদিও তোমালোকে আজি ইমানতে মই সামৰি মাৰিছো যে তোমালোকে বুজিব পাৰিছা নে নাই ইয়াৰ পিছত মই তোমালোকৰ অনুশীলনী আৰম্ভ কৰিবলৈ চেষ্টা কৰিম আজিৰ ক্লাছ মই ইমানতে সামৰি মাৰিছো ধন্যবাদ